হাই হেল্ল' গুড মৰ্ণিং। ৰাতিপুৱা এটা নতুন ৰাইডত ওলাইছোঁ। এয়া ধুনীয়াকৈ বাইক পেকিং হৈ গৈছে। ইয়াতে মোৰ কাপোৰ আছে, বাকী এইটোত মই লৈছোঁ যোনটো কেম্পিং কৰা ষ্টভ, তাৰ লগতে কিছুমান মেগী চাহ খাবৰ কাৰণে কিবা কিবি খাবৰ কাৰণে লৈ লৈছোঁ। বাকী ইয়াত আছে ৰেইনকোট। এইফালে মই এখন আউটডোৰ চেয়াৰ লৈছোঁ। বাকী 3-4 দিনমানৰ কাৰণে আজি ওলাই দিওঁ আৰু বহুত দিন হ'ল ৰাইডত নোযোৱা। ৰাতিপুৱা 9টামান বাজিছে, ৰ'দটো নাই, তথাপিও যি গৰম দিছে। কৃষ্ণক চিন্তি ওলাই দিওঁ আৰু এফালে বসন্তীক বাই বাই দি দিওঁ। বাই বাই বসন্তী, 3-4 দিনৰ পাছত লগ পাই আছোঁ। পেট্ৰল কম আছে, পেট্ৰল ডিপুত গৈ ভৰাই ল'ব লাগিব। বশিষ্ঠ চাৰিআলি পাই গ'লোহি। ইয়াৰ পৰা এতিয়া আমি ৰাইট চাইডে যাব লাগিব। ৰাতিপুৱাই ইয়াত জাম লাগিছে। খানাপাৰাতে তেলটো ফুল কৰি ল'লোঁ। এতিয়া বিন্দাছ গৈ থাকোঁ আৰু আহি যোৰাবাট পাই গ'লোহি। আৰু এইডোখৰ মোৰ বহুত ভাল লাগে। ইয়াতে 10টা বাজিলে, কিমান টাইমত পাওঁগৈ এতিয়া? দিনটোতো চাগে লাগিবই আজি। বৰষুণ দিলেও টেনশ্যন নাই বাৰু, ৰেইনকোট আছে, পিন্ধি ল'ম। আহি থাকোঁতে বৰষুণে পাই গ'ল, বাকী ৰেইনকোট পিন্ধি ল'লোঁ। গ্লভছো পিন্ধি আছোঁ। এযোৰ যিহেতু ৱাটাৰপ্ৰুফ নহয়, অলপ পাছত চাগে এযোৰ খুলি ল'ব লাগিব যদি ডাঙৰকৈ বৰষুণ জাক দি দিয়ে। ধুনীয়াকৈ ৰেইনকোটটো পিন্ধি লৈছোঁ। এতিয়া যিমান ডাঙৰকৈ দিয়ক কথা নাই, ধুনীয়াকৈ গৈ থাকিম আৰু। খালি ক'ৰবাত কিবা এটা খাব লাগিব। সেইটো চাগে অলপ দূৰ গৈ লওঁ, তেতিয়া খাই ল'ম। ৱেডাৰ ধুনীয়া, চেক্সি ৱেডাৰ হৈ আছে, ধুনীয়াকৈ গৈ থাকিব লাগে আৰু। ইয়াতে এডোখৰত নাগা কিটচেন বুলি এখন হোটেল আছে, ইয়াতে ভাতটো খাই ল'ব লাগিব। এডোখৰত ঘূৰাবলৈ বুলি ৰাস্তাই নাই। এখন নাগা ফুড, বন আছে আজি। এই তাতে বাইকখন ৰখাই আহিছোঁ। বাহিৰৰ পৰা ইয়াৰ দৰ্জাটো লগাই থোৱা দেখিলোঁ, তাকে চাই লওঁ। যদি খোলা আছে ইয়াতে ভাতটো খাই যাম। এইডোখৰত মানে ইউ টাৰ্ণ মাৰিবৰ কাৰণে একো সুবিধা নাই, আগেদি গৈ ঘূৰি আহিব লাগিব। বন্ধই আছে। এইখনতে ভাতটো খাই লওঁ আৰু। ইয়াতে পেট পূজাটো কৰি ল'লোঁ। আজি এতিয়া আমি যাম নংষ্টনত। হোমষ্টে বুক হৈ গ'ল, এতিয়া টেনশ্যন নাই, ধুনীয়াকৈ লাহেকৈ গৈ থাকিব পাৰিম। মানে হোমষ্টে যদি মানে বুক নহয়, তেতিয়া মানে অলপ টেনশ্যন হৈ থাকে যে আকৌ তাত গৈ পাম দেৰিকৈ, আকৌ ৰুম বিচাৰিম, এটা টেনশ্যন থাকে। এতিয়া সেইটো টেনশ্যন কমি গ'ল। ইয়াতে খাব ৰখোঁতে লগতে বুকো কৰি ল'লোঁ। ইয়াৰ পৰা চাগে আৰু 125-130 মান আছে চাগে, আৰু 3 ঘণ্টা 3.5 ঘণ্টা লাগি যাব। এইটো উমিয়াম লেকৰ ব্ৰিজটো হয়। ইয়াতে মানে কাম চলি আছে এটা ছাইড, আৰু তাৰ কাৰণে এটা ছাইডৰ পৰা গাড়ীখিনি আহিলে ইটো ছাইডৰ পৰা ৰখাই দিয়ে। সেইকাৰণে ইয়াতে অলপ টাইম ৰখিব লগা হ'ল। এইবিলাক চাওক, পুৰা গাড়ী, দীঘলীয়া লাইন।
ইয়াৰে ৰাস্তাৰ ছাইডৰ পাইন গছখিনি ভাল লাগে আৰু শ্বিলঙত আহিলে মানে এইটো এটা ফিল দিয়ে আৰু যে শ্বিলং আহিছোঁ মানে পাইন গছখিনিয়ে। ৰাস্তাটোত বৰষুণ পাই আহিলোঁ, এতিয়া ইয়াত ৰ'দ দিছে। ইয়াত আগৰ নিচিনা ৱেডাৰটো নাই। আগতে শ্বিলঙত আহিলে মানে ঠাণ্ডা ঠাণ্ডা পুৰা ফিল দি থাকে, এতিয়া সেই ঠাণ্ডাটো নাই। এতিয়া ৰেইনকোট পিন্ধি আছোঁ, ৰ'দ দিছে, গৰমেই লাগি আছে, কিন্তু খুলিবও মন নাই। আকৌ বাটত বৰষুণ পাম, আকৌ পিন্ধিব লাগিব। নংষ্টন 78 কিলোমিটাৰ দেখাইছে, আমি চিধা যাব লাগিব। এইফালে এলিফেণ্ট ফলছ আছিলে, তাত নোসোমাওঁ, আমি ডাইৰেক্ট নংষ্টন যাম। এইডোখৰ ৰাস্তাটো চাওক, কি ধুনীয়া লাগিছে। এইটো শ্বিলঙত এটা সৰু টাৰ্নেল পাই গ'লোহি। শ্বিলং একচুৱেলি নহয়, শ্বিলঙত পাৰ হৈ আহিলোঁ বাৰু। আৰু চাগে 60 to 70ৰ ভিতৰত আছে যাবৰ কাৰণে। বৰষুণ দিলে অলপমান শ্ল' যোৱা হয়তো, টাইমটো বেছি লাগে। এতিয়া ৰ'দটো দি আছে, অলপমান চাগে সোনকালেই পামগৈ। ৰাস্তা কিন্তু ধুনীয়া। এইফালে আহি সেইটো কাৰণে ভাল লাগে, চাইডে চাইডে পাহাৰ, গছ গছনিৰ মাজতে ৰাস্তাটো। ঠাণ্ডা ঠাণ্ডা বতাহ লাগি আছে, আল্টিমেট ভিউ। মনটো পুৰা শান্তি লাগি গৈছে মানে। এই বস্তুটোৱে বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, ফাইনেলি আজি আকৌ বহুত দিনৰ পাছত পাই গ'লোঁ। কিবা বাহিৰত বাইক চলাই থকা টাইপ লাগিছে, কিবা ভিডিঅ' গেমত যেন বাইক চলাই আছোঁ তেনেকুৱা ফিল দি আছে পুৰা। আমি আৰু অলপ পাছতে নংষ্টন পাম আৰু। আগত ভিউটো চাওক, এটা চালিয়া ভিউ দি আছে। ৱাও, কি ধুনীয়া লাগিছে পাহাৰটো। নংষ্টনলৈ আৰু 33 কিলোমিটাৰমান আছে, আৰু আমি য'ত হোমষ্টে বুক কৰিছোঁ তাৰলৈ 40+ আছে। আৰু বেছি টাইম নালাগে, 1 ঘণ্টাৰ ভিতৰত পাই যাম আৰু। ফাইনেলি আমি আহি হোমষ্টেটোৰ পাইছোঁহি। বেক চাইডে বাইক দেখা পাইছে। আৰু আজি বৰষুণ ইমান নাপালোঁ কাৰণে বাইক ঠিকেই হৈ আছে, আৰু ৰাস্তা ভাল আছিলে। এইটো এটা হোমষ্টে হয়, বাকী আমাৰ হোমষ্টেটো এইফালে আছে। এতিয়া এইফালেদি মই যাব লাগিব। 16 কিলোমিটাৰমান আমি গাঁৱৰ ৰাস্তাত সোমাইছোঁ চাগে। আগত যোনটো ঘৰ দেখা পাইছে তাতেই আজি আমি থাকিম। তাত গৈ অলপমান ফ্ৰেছ হৈ বাকী বাইকৰ বস্তুবিলাক ঠিক ঠাক কৰি খুলি মেলি থৈ অলপমান ওলাই যাব লাগিব। ঠিক আছে। এইটোৱে আজিৰ হোমষ্টেটো, ইয়াতে আজি আমি থাকিম। ইয়াতে এটা সৰু পুখুৰী আছে, এইফালে এইবিলাক হোমষ্টে হয়।
যদি পাৰোঁ মই ওচৰত গৈ দেখাম। পুখুৰী পাৰতে এইবিলাক ফুল লগাই থোৱা আছে ধুনীয়াকৈ, চাব পাৰে। বহুত এটা ধুনীয়া পৰিৱেশ। ৰ'দো নাই বৰষুণো নাই, অলপ যদি ডাৱৰ থাকিলে হয় ভাল লাগিল হয়। অলপমান ফ্ৰেছ হয়, ওচৰতে কি জেগা আছে কি চাই লওঁ। হোমষ্টেটো ফ্ৰণ্টতে থকা পাহাৰটোত আমি ওলাই আহিলোঁ আৰু পাহাৰটো বৰ এটা ধুনীয়া লগা হৈ আছে। চাওক আপোনালোকে, ইফালে কিবা বিল্ডিঙৰ কাম চলি আছে, এইবিলাক শিল আছে ইয়াতে। এইটো গোটেইটো পাহাৰ হয়, তলতে খেতি কৰা আছে। এতিয়া তললৈ যাব নোৱাৰোঁ, যাব পৰা হ'লে দেখাই দিলোঁ হয়। চাওক কি ধুনীয়া এটা পৰিৱেশ, একো হাই হল্লা নাই, খালি এইফালে বিল্ডিঙৰ কাম চলি থকাৰ কাৰণে অকণমান চাউণ্ড আহি আছে, বাকী চৰাই চিৰিকটি চাউণ্ডেই। আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰি দিওঁ, কাৰণ যিহেতু টাইম 5:25 হ'ল। আজিতো আৰু ক'তো যাব পৰা নহ'ব। আপোনালোকে নেক্সট ব্লগত পাব, আমি মাৰখাম ভেলী আৰু নংষ্টন যাম ভিউ পইণ্টলৈ, আৰু ক'ত ক'ত যাব পাৰোঁ তেনেকৈ নেক্সট ব্লগত দেখাই আছোঁ। আজিৰ ব্লগটো ইয়াতে খতম কৰিছোঁ। বাই বাই।